প্ৰথমখন ছেমিফাইনেলত অৱতীৰ্ণ হৈছিলে 28 বেটেলিয়ন হাউলি আৰু তেওঁলোকৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰংদিয়া একাদশে। খেলৰ অন্তত ৰংদিয়া একাদশে 3-0 গলত বিজয় হৈ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে আৰু অহাকালি ফাইনেল খেলত ছেমিফাইনেলত অংশগ্ৰহণ কৰিব দল দুটি হ'ল ফেটছ 11 আৰু বৰাভাৰাল FC। অহাকালিৰ খেলত যি দলে বিজয় সাব্যস্ত কৰিব তেওঁলোকে এইবাৰৰ আমাৰ হাউলি ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ফুটবল লীগ প্ৰতিযোগিতাৰ ফাইনেল খেলত অৱতীৰ্ণ হ'ব। আমাৰ এই মুঠ 8টা টিমৰ মাজত খেল অনুষ্ঠিত হৈছিলে। 8টা টিমৰ মাজত 2টা পুল কৰি এটা পুলত 4টা আৰু আনটো পুলত 4টা তেনেকুৱাকৈ আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আমি ভাবিছোঁ অহা ৰবিবাৰ মানলৈ আমি ফাইনেল খেলখন অনুষ্ঠিত কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ, যদিহে বতৰ বা অন্যান্য কোনো আমাক বিজুতি নঘটায়। গতিকে উক্ত ফাইনেলত অকল ফাইনেলতেই নহয়, অহাকালিৰ ছেমিফাইনেল আৰু ফাইনেল খেলত যাতে আমাৰ সদৌ হাউলিবাসী ৰাইজে আমাক আহি উৎসাহিত কৰে, খেল উপভোগ কৰে, তাৰ বাবে আমি হাউলি ক্ৰীড়া সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।